মই আজি আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে মুড়িঘণ্ট ৰেচিপিটো বনাবলৈ মই কি কৰিছোঁ চাই লওক। এয়া ৰেচিপিটো বনোৱাৰ আগতে মই ইয়াতে মুগ দাল ইউজ কৰিছোঁ। মুগ দালখিনি মই ধুনীয়াকৈ ভাজি ল'ম। মই ইয়াতে 1 কাপ মুগ দালি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰে। মই এই দাইলখিনি বহুত ধুনীয়াকৈ ভাজি ল'ম। ল' ফ্লেমত ভাজি ল'ম। যেতিয়া মুগ দালিৰ পৰা এটা গোন্ধ ওলাব, ধুনীয়া গোন্ধ ওলাব, তেতিয়াহে মুগ দালিখিনি হোৱা বুলি আপুনি গম পাব। ধুনীয়াকৈ ভালদৰে লৰাই এইখিনি ভাজি ল'ব লাগিব। এইখিনি ভাজি লোৱাৰ পিছত মই পানী থকা এটা বাতিত এইখিনি উলিয়াই ল'ম আৰু এইখিনি উলিয়াই আধা ঘণ্টাৰ বাবে এনেকৈ তিয়াই ৰাখিবলৈ থ'ম মই। আধা ঘণ্টাৰ পিছত আকৌ কেৰাহী মই গেছত উঠাই দিছোঁ, গৰম হ'বলৈ দিছোঁ। তাত মই দি দিছোঁ তেল। ইয়াতে মই সৰিয়হৰ তেল দিছোঁ। লগতে মই দিছোঁ ৰিফাইণ্ড অইল। আপোনালোকে যি অইল ইউজ কৰে সেইটো ইউজ কৰিব পাৰে। তাৰপিছত মই ইয়াতে দি দিছোঁ দালচেনি, ইলাচি, লং আৰু এখিলা তেজপাত মই ইয়াতে ছিঙি দিম। তাৰপিছত মই ইয়াতে দি দিছোঁ পিঁয়াজ, কাটি থোৱা পিঁয়াজ। মই ইয়াতে মিডিয়াম চাইজৰ 2টা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই এতিয়া ভালদৰে লৰাই ল'ম। এইখিনি বাদামী কালাৰ হোৱালৈকে এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক, বহুত ধুনীয়া কালাৰ এটা আহিছে। তাৰপিছত মই ইয়াতে আদা নহৰু পেষ্ট দি দিছোঁ। মই 1 চামুচ ব্যৱহাৰ কৰিছোঁ। এইখিনিও ধুনীয়াকৈ ভাজি ল'ম আদা নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে। তাৰপিছত মই ইয়াতে হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা বা গৰম মছলা ইউজ কৰিম। এইখিনি দি লৈছোঁ। দি এইখিনি ভালদৰে মিহলাই লৰাই ল'ম। এইখিনি ল' ফ্লেমত আপোনালোকে ভাজি ল'ব। তাৰপিছত মই ইয়াতে এটা ডাঙৰ চাইজৰ বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই এতিয়া এড কৰিম। এইখিনিও ভালদৰে ধুনীয়াকৈ মিহলাই লৈছোঁ। ধুনীয়াকৈ মিহলাই লৈ এইখিনি মই ভালদৰে ঢাকন দি সিজিবলৈ দিম অলপ সময়ৰ কাৰণে। এইখিনি ল' ফ্লেমতে কৰিব, আপোনালোকে মনত ৰাখিব, ল' ফ্লেমত কৰিব লাগিব এই গোটেইখিনি। তাৰপিছত মাজে মাজে চেক কৰি থাকিম। মই নিমখ দি দিছোঁ এতিয়া। আকৌ ভালদৰে মিহলাই লৈছোঁ। ঢাকন দি মই অলপ সময়ৰ বাবে সিজিবলৈ দিম। মাজে মাজে আপোনালোকে চেক কৰি থাকিব কিন্তু। চাওক কি ধুনীয়াকৈ তেলটো ওলাই আহিছে সকলোখিনিৰ পৰা, মছলাখিনিৰ পৰা, আৰু কি ধুনীয়া এটা কালাৰ আহিছে নহয়নে বাৰু? আপোনালোকে এনেকৈ বনাই খাব পাৰে, বহুতে ধুনীয়া, বহুত চিম্পুল ৰেচিপি হয় মুড়িঘণ্ট ৰেচিপি। বহুতে চিম্পুল, মানুহে বহুত কিবা কিবি ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰে, বাট মই ইয়াতে একদম চিম্পুলভাৱে আপোনালোকক সহজতে বনাব পৰাকৈ দেখাইছোঁ। এইখিনি ভালদৰে লৰাই ল'ম। মই ইয়াতে মুড়িঘণ্টৰ বাবে মই ভকুৱা মাছৰ মূৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ডাঙৰ মাছৰ মূৰ ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনি ফ্ৰাই কৰি আপোনালোকে ইউজ কৰিব লাগিব। মই এইখিনি ফ্ৰাই কৰি থৈছিলোঁ, সেইখিনি মই এতিয়া এড কৰি দিম।
মাছৰ মূৰখিনিও মই মছলাৰ সৈতে ধুনীয়াকৈ মিহলাই লৈ আছোঁ। এইখিনিও ল' ফ্লেমতে ৰাখিব আপোনালোকে, প্লিজ হাই ফ্লেম নিদিব। এইখিনি মই ল' ফ্লেমতে ধুনীয়াকৈ সিজিবলৈ দিম। তাৰপিছত আকৌ ঢাকনখন উলিয়াই মই এইখিনি আকৌ লৰাই ল'ম ভালদৰে, তলত লাগি যোৱাৰ চান্স থাকে যিহেতু। ধুনীয়াকৈ ভালদৰে মিহলাই লৈ মই ইয়াতে ভিজাই ৰখা মুগ দালিখিনি দি দিছোঁ। এইখিনিও ভালদৰে মিহলাই ল'ম। আকৌ মই ঢাকন দি অলপ সময়ৰ বাবে সিজিবলৈ দিম। ঢাকন উলিয়াই লৈ আপোনালোকে মাজে মাজে চেক কৰি থাকিব, কাৰণ লাগি যোৱাৰ ভয় থাকে, তলত পুৰি যাব পাৰে সেইকাৰণে। তাৰপিছত ধুনীয়াকৈ আকৌ ভালদৰে মিহলাই ল'ম। এতিয়া মই পানী এড কৰিছোঁ। মুগ দালি সিজোতে টাইম লাগে, সেইবাবে মই অলপ পানী বেছিকৈ ব্যৱহাৰ কৰিছোঁ। ইয়াতে পানী বেছিকৈ ব্যৱহাৰ কৰিব লাগিব, সিজোতে যিহেতু টাইম লাগে আৰু পানীটো বহুত টানি লয় মুগ দালিয়ে, চ' মই পানী অলপ বেছিকৈ ব্যৱহাৰ কৰিছোঁ। পানী ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে হাই ফ্লেমত ৰাখিব। এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া এইখিনি মই আকৌ ঢাকনিৰে ঢাকি দিম। মাজে মাজে চেক কৰি থাকিব দেই। এইখিনি চাওক, মোৰ ঢাকনি উলিয়াই দিয়াৰ পিছত চাওক প্ৰায় সিজি গৈছে দালিখিনি। চাওক ধুনীয়া এটা কালাৰ আহিছে, ইমান ধুনীয়া কালাৰ আহিছে। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব। এয়া চাওক, মই এটা উলিয়াই দেখাই দিছোঁ আপোনালোকক। প্ৰায় 80% সিজি গৈছে আৰু অলপ হ'ব বাকী আছে। আকৌ ঢাকন দি মই দি দিম এইখিনি ৰাখি। মাজে মাজে চেক কৰি থাকিব আপোনালোকে ঢাকন দি আকৌ উলিয়াই। ইয়াৰে মই এটা ভাল ফ্লেভাৰ আহিবলৈ ইয়াতে গোটা কেঁচা জলকীয়া দিছোঁ, গোটাই। তাৰপিছত মই ইয়াতে ভাজি লোৱা জিৰাৰ গুড়ি এড কৰিছোঁ 1 চামুচ। ইয়াৰ জৰিয়তে বহুত ধুনীয়া এটা ফ্লেভাৰ আহে। এইখিনি আকৌ মই মিক্স কৰি দিম ভালদৰে। আকৌ এইখিনি মই ঢাকি দিম অলপ সময়ৰ বাবে সিজিবলৈ। এয়া ঢাকন খুলি দিছোঁ, মোৰ এইখিনি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই চাব পাৰে। মোৰ এইখিনি হৈ গৈছে। মই চাৰ্ভিং প্লেটত বা চাৰ্ভিং বলত মই চাৰ্ভ কৰি লৈছোঁ। আপোনালোকে চাৰ্ভ কৰি ল'ব এনেকৈ। এয়া চাওক কি ধুনীয়া এটা কালাৰ আহিছে, দেখিবলৈও বহুত ধুনীয়া, খাবলৈও বহুত ধুনীয়া। আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।